হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালেই। আজি মই নিমকি বনাইছোঁ, একেবাৰে চফ্ট আৰু খাবলৈ মচমচীয়া হৈছে। কেনেকৈ বনালে আহক, তাৰ বাবে এটি ভিডিঅ' লৈ আহিছোঁ। তাৰ বাবে মই ময়দা লৈছোঁ। ইয়াতে আধা কেজি ময়দা আছে। তাতে মই সোৱাদ অনুযায়ী নিমখ দি দিলোঁ। তাতে মই বেকিং পাউডাৰ দি দিলোঁ। তাৰপিছত অকণমান ইয়াতে মই ক'লা জিৰা দি দিম। ক'লা জিৰা দিয়াৰ পিছত মই গোটেইখিনি সানি ল'ম। অকণমান সময় সনাৰ পিছত ইয়াতে মই ৰিফাইন দিম। ৰিফাইন দি দিলোঁ। ৰিফাইনেৰে মই গোটেইখিনি এতিয়া মিক্স কৰি ল'ম। আৰু মিক্স কৰোঁতে যদি অকণমান কম নিচিনা পাওঁ, মই আকৌ অকণমান ৰিফাইন দি দিম। এইখিনি মই মৰাৰ পিছত অকণমান কমা যেন পালোঁ। কমা হোৱাৰ পিছত মই আকৌ অকণমান ইয়াতে ৰিফাইন দি দিলোঁ। ৰিফাইনেৰে মই গোটেইখিনি সানি ল'ম। সানি যেতিয়া আমাৰ লাৰু হ'ব, তেতিয়া জানিম এইখিনি হৈছে আৰু ৰিফাইন নালাগে। লাৰু নিচিনা হোৱাৰ পিছত এইখিনি মই আকৌ পানীৰে ধুনীয়াকৈ মঠি ল'ম। অলপ পানীৰে মঠি ল'ব, নহ'লে একেবাৰতে নিলে বহুত হৈ যাব। হোৱাৰ পিছত মোৰ ড'টো ৰেডি হৈ গ'ল। মোৰ কোমল হৈছে। তাৰপিছত মই অকণমান সময় ৰেষ্টৰ কাৰণে প্লেট এখনেৰে ঢাকি থ'ম। তেতিয়া আৰু কোমল হ'ব, তেতিয়া খাবলৈ খুব ভাল লাগিব আৰু কোমল হ'ব নিমকিখিনি, টান নহয় আৰু। তাৰপিছত অকণমান সময় ৰেষ্টত থোৱাৰ পিছত মই ঢাকনিখন গুচাই দিলোঁ। দিয়াৰ পিছত চাওকচোন কিমান কোমল হৈছে। পূৰা কোমল হৈ গৈছে। অকণমান সময় মৰাৰ পিছত ইয়াকেইটা মই লাৰু কৰি ল'ম। সৰুকৈ কৰা নাই, লাৰুকেইটা ডাঙৰে কৰিছোঁ। মোৰ লাৰুখিনি ৰেডি। এতিয়া মই ৰুটিৰ আকৃতিত মই এতিয়া বেলি ল'ম। এইখিনি আমি দোকানৰ পৰা কিনি অনাতকৈ ঘৰতে এনেকৈ বনাই খাব পাৰোঁ অতি সহজতে। বেছি সময়ো নালাগে আৰু বেছি যোগাৰ নালাগে। এইখিনি যিহেতু ঘৰত সচৰাচৰ থাকেই, সকলোৰে ঘৰত এনেকৈ বনাই খাব পাৰে সকলোৱে। এইখন মই ৰুটিখন বেলি আছোঁ। পাতলকৈ বেলিছোঁ, ডাঠকৈ বেলিলে নহয়। ডাঠকৈ ইমান ভাল নহয় আৰু পাতলকৈ বেলিলে নিমকিখিনিও ভাল হয়। ৰুটিখন মোৰ বেলা হোৱাৰ পিছত মই এইখিনি নিমকি আকাৰত মই কাটি আছোঁ। মোৰ কটা হৈ গ'ল। চাওক, মই নিমকিখিনি উঠাই আছোঁ। চাওক, পূৰা নিমকি হৈ গৈছে। গোটেইখিনি উঠাই ল'লোঁ। লোৱাৰ পিছত মোৰ বাকী থকাখিনিও এনেকৈ বেলি ল'ম। আঠা লগা নিচিনা হৈছে প্লেটত, একো নাই, চিন্তা কৰিব নালাগে। এইখিনি আমি তেলত দিয়াৰ পিছত এটা হৈ যাব। এইখনো তেনেকৈ আগৰখনৰ নিচিনাকৈ পাতলকৈ বেলি লৈছোঁ। তাৰপিছত নিমকি আকাৰত কাটি লৈছোঁ। এইখিনি মোৰ গোটেইখিনি হোৱাৰ পিছত মই গেছটো জ্বলাই কিনে তাতে মই ৰিফাইন তেল দি দিলোঁ। ৰিফাইনতে ভাজিম আৰু জুইটো অকণমান কমকৈ দিছোঁ। বেছিকৈ দিলে তৎক্ষণাত কালাৰটো আহি যাব। কালাৰটো আহিলে ভিতৰখিনি নহ'বও পাৰে, সেইকাৰণে ল' ফ্লেমত ৰাখিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই নিমকিখিনি দি দিছোঁ। চাওকচোন, প্ৰথমতে আঠা লাগিছিল, তেলত দিয়াৰ লগে লগে এটা হৈ গ'ল। মই কালাৰখিনি অহালৈ, গল্ডেন কালাৰ অহালৈকে অকণমান ৰখি দিছোঁ। মোৰ কালাৰটো আহি গ'ল। তাৰপিছত মই উঠাই দিছোঁ। তলত কাগজ দিছোঁ। কাগজখন এইকাৰণে দিছোঁ যাতে তেলখিনি শুহি লয় নিমকি থকা। আৰু কাগজ নহ'লে আপোনালোকৰ ওচৰত যি থাকে দিব পাৰে। মোৰ ওচৰত বেলেগ নাই আৰু সেইকাৰণে মই কাগজখনেই দিছোঁ। তাৰপিছত বাকী থকাখিনিও এনেকৈ ভাজি আছোঁ। চাওকচোন, কালাৰখিনি কি ধুনীয়া কালাৰ আহিছে। অহাৰ পিছত নমাই দিছোঁ। আৰু মোৰ ভিডিঅ'টো আপোনালোকে শেষৰ বাবে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আৰু যদি মই ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই ভাজি আছোঁ গোটেইখিনি। কি ধুনীয়া কালাৰ আহিছে। হয়তো লাইটৰ পোহৰত অকণমান বেছি কালাৰ হোৱা যেন দেখি, কিন্তু ধুনীয়া নিমকিৰ কালাৰেই আহিছে আৰু পূৰা চফ্ট হৈছে। মোৰ ৰেডি। তেতিয়াহ'লে বাই বাই।